প্ৰথম মই আহিব বিচাৰিছোঁ অতনু আপোনাৰ কাষলৈ অতনু হয় হয় নন্দন যেহেতুকে কালি কোনো খেলিমেলি নোহোৱাকৈ এই পৰীক্ষাটো সম্পন্ন হৈছে মোৰ লগত আছে পৰীক্ষাত অৱতীৰ্ণ হোৱা সেইসকল প্ৰাৰ্থী কেইগৰাকীমান প্ৰাৰ্থী তেখেতসকলক আমি জানিব বিচাৰিম কালি যেহেতুকে পৰীক্ষা আপুনি দিলে কিমান আশাবাদী আৰু যি কিমান নিকা বুলি ভাবিছে প্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি এইখন চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো যিটো সময়ত অসমত নিবনুৱাসকলে এটা সংস্থাপনৰ বাবে হাবাতৰি খাই আছিলে সেই সময়তে এই চৰকাৰে যি স্বচ্ছ আৰু নিকাভাৱে যি সংস্থাপনৰ যি নিয়োগ প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে মই সঁচাকৈ এই চৰকাৰখনক শলাগ ল'বলগীয়া আৰু বহুত সুন্দৰভাৱে এই পৰীক্ষাটো হৈ গ'ল সেইবাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ কি ক'বা তুমি হয় কালি আপোনাৰ পৰীক্ষা হৈ গৈছে আপোনাৰ পৰীক্ষাটো নিখুঁত নিকা স্বচ্ছ হৈছে অকলো সুৰুঙা পোৱা নাই বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে ইণ্টাৰনেটটো কেলৈ কাটি দিছে এতিয়া চাওক আমি 4 ঘণ্টা সময় যদি আমাক এইটো প্ৰমাণ দিছে যে আমাক ইণ্টাৰনেট কিমান গ্ৰাহক কৰিছে আমি কিমান জানি কিনে সোমাই পৰিছোঁ যদি 26,000 নিবনুৱা সংস্থাপনৰ আমি 4 ঘণ্টা সময় নিজক দিব নোৱাৰোঁ তেওঁলোকৰ গতিকে তেতিয়া আমি কি কথা ভাবিম এটা বহুতে কথা ইণ্টাৰনেট কাটি দিলে কেলৈ কাটি দিলে আপোনাৰ সেই যোনে প্ৰশ্ন উত্থাপন কৰিছে তেওঁ ভাবক যে মোক কিমান জানি দিবলৈ গ্ৰাহক কৰিছে আৰু দ্বিতীয় কথা হ'ল বিশ্বাস আছে এতিয়ালৈকে ভঙা নাই যে যেনেকৈ নিখুঁত নিকা স্বচ্ছভাৱে পৰীক্ষাটো কালি পাতি গৈছে ঠিক তেনেদৰেই নিযুক্তি সকলোকে দিয়ক 26,000 এইটো আমাৰ অসমৰ এটা সৰ্ববৃহৎ নিযুক্তি যাতে আগপিনে দুৱাৰাঙি পিছে দুভাংভাগ নহওক তাই আমি আশা ৰাখিছোঁ যেনেকৈ পাতিছে নিকা স্বচ্ছ হৈছে তেনেকৈ নিযুক্তি দিয়ক কিমান আশাবাদী তুমি হয় মই যথেষ্ট আশাবাদী কালি যিটো পৰীক্ষা পাতিলে বহুত স্বচ্ছতাৰে পৰীক্ষা পাতিছে যিহেতু ইণ্টাৰনেট বন্ধ কৰি দিছে বন্ধ কৰি দিয়াৰ কাৰণে ভালেই পাইছোঁ যে আগতে পৰীক্ষা দি আহোঁ পৰীক্ষা দি আহোঁ দেখিবলৈ পাওঁ যে ঘৰে নাপাওঁহি হোৱাটছআপত পেপাৰ ভাইৰেল হৈছে ফেচবুকত পেপাৰ ভাইৰেল হৈছে কালি যিটো পৰীক্ষা পাতিছে একদম ধুনীয়াকৈ পাতিছে নিখুঁতভাৱে পাতিছে কোনো প্ৰশ্ন কাকত ভাইৰেল হোৱা নাই এতিয়া আমি যথেষ্ট আশাবাদী যে এই পৰীক্ষাটো যিহেতু নিখুঁতভাৱে হৈছে আৰু যিখিনি নিযুক্তি হ'ব সেইখিনি যাতে নিখুঁতভাৱে হৈ যায় কি ক'বা ধুনীয়াকৈ পৰীক্ষা পাতিছে কাইলৈ নেট বন্ধ কৰাৰ কাৰণে বহুতে অসুবিধা কৰিছে কিন্তু একো তাত আমি ভাল পাইছোঁ নেট বন্ধ কৰে 4 ঘণ্টা আমাক সময় দিছে বন্ধ কৰাৰ কাৰণে কৈ ভাল লাগিল আমাক যিহেতুকে আপোনালোকে তাত ডিউটি কৰিছিলে আপোনালোকে আছিলে সেই সময়ত ডিউটিত কিমান নিখুঁত আছিলে আচলতে এইবাৰ আমি গোটেই পৰীক্ষাৰ পৰিচালনা ব্যৱস্থাটোত এটা বেলেগ বা নতুনত্ব এটা দেখা পাইছিলোঁ পৰীক্ষা পৰিচালনাৰ বাবে আমাৰ প্ৰশাসনে যথেষ্ট আগতীয়াকৈ আমাৰ কেন্দ্ৰ সঞ্চালকসকলক প্ৰশিক্ষণ দিছিলে তেনেকৈ কেন্দ্ৰ সঞ্চালকেও আহি আমাৰ মহাবিদ্যালয়সমূহত ইনভিজিলেটৰসকলক বাৰে বাৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিছিলে আৰু এটা কথা মই ভাল দেখিছোঁ ৰাতিপুৱা ষ্ট্ৰং ৰুমত যেতিয়া অধ্যক্ষ মহোদয়াৰ লগত গৈছিলোঁ তাত দেখিলোঁ যে ছিনিয়ৰ ADC মহিলা দুগৰাকীয়ে ইমান ধুনীয়াকৈ কাৰ্য সম্পাদন কৰিছে নিশ্চিদ্ৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে যিটো ব্যৱস্থা ল'লে মই যথেষ্ট সুখী আপুনিও আছিলে তাত কিবা খুঁত থাকি গ'ল নেকি কিয় নাই বিশেষ একো খুঁত থকা নাই আৰু যিভাগে পৰীক্ষাটো পাতিছে প্ৰতিটো পৰীক্ষা অসম চৰকাৰলৈ মই অনুৰোধ জনাওঁ যে এনেকৈ পাতে আৰু যিহেতু এটা পৰীক্ষা দিয়াৰ পিছত ল'ৰা ছোৱালী যেতিয়া পেপাৰখন লিক আউট হৈ যায় তেতিয়া সেই পেপাৰখনৰ পৰা আকৌ সেই ল'ৰা ছোৱালীখিনি আকৌ পৰীক্ষা দিবলৈ আহিব লগা হয় যিহেতু কিছুমান ল'ৰা ছোৱালী বহুত দূৰৰ পৰা আহে কিমান ধনীও নাথাকে বা তেওঁলোকৰ আৰ্থিকভাৱে দুৰ্বল থাকে চ' সেইসকল ল'ৰা ছোৱালী যাতে একেবাৰতে দি বুলি সেই পৰীক্ষাটো ফলাফল পায় যাতে আপুনি SI পৰীক্ষাটো ডিউটি দিছিলে আৰু এই পৰীক্ষাতে কি ডিফাৰেঞ্চ পাইছিল গোটেই কথা